হেল্ল' ৰাইজ নমস্কাৰ। মই নিমিষা। আশা কৰোঁ সকলো কুশলে আছে। আৰু এয়া ৰাতিপুৱাই ডিউটিলৈ বুলি ওলালোঁ, যিহেতু ডিউটি কৰিবলৈ যাবই লাগিব। এইখিনি কামৰ আৰু অন্ত নাই নে কি কয়। আৰু ডিউটিলৈ গৈ পাই আজি ৰাতিপুৱাই পাতি কঁঠালেৰে আৰম্ভ কৰিছোঁ, যিহেতু বতৰৰ ফল বতৰত খাব লাগে নহয়নে। আৰু মাটি কঁঠালটো খুব ৰসাল আছিলে। মই ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। নিজৰ কাৰণে নিজে কৰি ল'ব লাগিব নহয়নে। এইবোৰ ষ্টাইল মই নিজে দি লৈছোঁ, মোক কোনেও কৰি দিয়া নাই দেই ৰাইজ। আৰু মই খালোঁ, ভাল লাগিল খাই। আৰু এইটো টোপোলা ঘৰৰ পৰা দি পঠোৱা। মা দেউতাই সকলোখিনি ঘৰৰে বস্তু হয়, দি পঠাইছিল জীয়েকলৈ বুলি। আৰু এতিয়া গৰম দিনত নেমু আৰু কঁঠাল গুটি মেইন নহয়নে। এইকেইটা নহ'লে আৰু গৰম দিন কিহৰ। এইখিনিতে মা দেউতাৰ মৰমখিনি সোমাই আছে নহয়নে। জীয়েকলৈ বুলি কিমান আদৰেৰে টোপোলা কৰি পঠিয়াইছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।